মৰমৰ বন্ধু-বান্ধৱী আৰু ছাত্ৰ-ছাত্ৰীসকল, নমস্কাৰ। আশা কৰোঁ সকলোৱে ভালেই আছে। গীতাৰ ৪ৰ্থ অধ্যায়ৰ ৩৯ নম্বৰ শ্লোকত আছে, শ্ৰদ্ধাৱান লভতে জ্ঞানম। অৰ্থাৎ শ্ৰদ্ধাৱান লোকসকলেহে জ্ঞান লাভ কৰে। এই শ্ৰদ্ধাৰ অভাৱত ব্যক্তি, সমাজ, জাতি আৰু দেশ ধ্বংসমুখী হ'ব পাৰে। সেইবাবে স্বামীজীয়ে কৈছিল, শ্ৰদ্ধাৰ মতবাদ প্ৰচাৰ কৰাটো হ'ল মোৰ জীৱনৰ লক্ষ্য। মই আপোনালোকক আকৌ এবাৰ কওঁ যে মানৱ জাতি তথা সকলো ধৰ্মৰ অন্যতম এটা সম্ভাৱনা দিশ হ'ল এই শ্ৰদ্ধা। তেতিয়াহ'লে বন্ধু-বান্ধৱী আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আকৌ এটা স্বামীজীৰ ঘটনাৰে আগবাঢ়ো। নৰেন্দ্ৰনাথৰ মাকে অৰ্থাৎ ভুৱনেশ্বৰী দেৱীয়ে নৰেন্দ্ৰনাথক শিকাইছিল, আজীৱন পবিত্ৰ হৈ ৰবা, নিজৰ মৰ্যাদা ৰক্ষা কৰিবা আৰু কেতিয়াও অন্যৰ মৰ্যাদা লংঘন নকৰিবা। খুব শান্ত হ'বা, কিন্তু আৱশ্যক হ'লে হৃদয় দৃঢ় কৰিবা। ল'ৰালি কালৰ পৰাই নৰেন্দ্ৰনাথে মাকৰ এই উপদেশ আখৰে আখৰে পালন কৰিছিলে। তেওঁ অন্য লোককো সন্মান দিছিলে আৰু কোনোবাই যদি তেওঁৰ সন্মান কৰিছিলে, তাৰ বাবে তেওঁ সদায় দৃঢ়তাৰে থিয় দিছিলে। বালক নৰেন্দ্ৰনাথক এবাৰ দেউতাকৰ বন্ধু এজনে অযথা তুচ্ছ তাচ্ছিল্য কৰিছিল। নৰেন্দ্ৰনাথৰ বাবে এয়া এক অসাধাৰণ ঘটনা আছিল, কাৰণ ঘৰত তেনেকুৱা পৰিৱেশ তেওঁ মুঠেও পোৱা নাছিল। সৰু বুলি তেওঁক মাক দেউতাকে কেতিয়াও অৱজ্ঞা কৰা নাছিল। নৰেন্দ্ৰনাথৰ ভদ্ৰলোকজনৰ ওপৰত যথেষ্ট খং উঠিছিল আৰু এইদৰে তুচ্ছ তাচ্ছিল্য তেওঁক জ্ঞান কৰাটো তেওঁ সহ্য কৰিব পৰা নাছিল আৰু তেওঁ আহত সৰ্পৰ দৰে থিয় হৈ দৃঢ় কণ্ঠৰে প্ৰতিবাদ কৰিছিল, মহাশয়, আপোনাৰ দৰে বহুতো লোকে ভাবে যে সৰু ল'ৰা হ'লেই বুদ্ধি বিবেচনা নাথাকে। আপোনাৰ এই ধাৰণা নিতান্তই ভুল। ভদ্ৰলোকজনে নৰেন্দ্ৰনাথৰ এই খং দেখি নিজৰ ভুল স্বীকাৰ কৰি লৈছিল। কথোপনিষদৰ বালক নচিকেতাৰ ভিতৰতো এই প্ৰকাৰৰ আত্মশ্ৰদ্ধা দেখা পোৱা যায়। নচিকেতাই কৈছিল, বহুতৰ ভিতৰত মই প্ৰথম কিম্বা মধ্যম, কিন্তু মই কেতিয়াও অধম নহওঁ। নচিকেতাৰ চৰিত্ৰ সেইবাবে স্বামীজীৰ বাবে বৰ প্ৰিয় আছিল আৰু তেওঁ বাৰে বাৰে নচিকেতাৰ এই চৰিত্ৰ তেওঁৰ বক্তৃতাসমূহত কৈছিল। ছাত্ৰ-ছাত্ৰীসকল, আমি শ্ৰদ্ধা কৰিবলৈ শিকোঁ আৰু দেশৰ একোজন যোগ্য সন্তান হৈ দেশ মাতৃৰ সেৱাত আমি নিজকে উৎসৰ্গা কৰোঁ। বন্ধু-বান্ধৱী আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আজিলৈ আকৌ আহোঁ। নমস্কাৰ।